দুটা গোটা সংখ্যাৰ মাজত থকা কেইবাটাও সংখ্যাক একেলগে পৰিমেয় সংখ্যা বা কোৱাড্ৰিকেল নাম্বাৰ বুলি কোৱা হয়। আপোনালোক সকলোৱে জানে। তো আহক গাইজ, মই ইনজামুল আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত। তো আপোনালোকে সূত্ৰটো শুনি গমেই পালে যে আজি আমি অলপ গণিতৰ দুনিয়াত যাম। মানে আপোনালোকৰ মনত আছেনে ক্লাছ 5ৰ পৰা যে 8 বা 9লৈ আমি যে পাই আহিছিলোঁ পৰিমেয় সংখ্যা উলিওৱা, তেতিয়া আপোনালোকে এটা বেলেগ সূত্ৰত কৰিছিলে বা আমি এটা বেলেগ সূত্ৰত কৰিছিলোঁ। কিন্তু তাৰপিছত মই সূত্ৰ এটা পালোঁ আৰু মানে গম পালোঁ যে বহুতে এই সূত্ৰটো নাজানে। তো সেই সূত্ৰটো মোৰ মানে ফেভাৰিট আছিল। মই যেতিয়া মানে মেথছত মানে পৰিমেয় সংখ্যা মানে মেথছৰ কুৱেশ্যন পেপাৰখন আহে যিকোনো এক্সামত ক্লাছ 8ৰ পৰা প্ৰায় 9-10লৈ হ'ব, সেই মই পৰিমেয় সংখ্যাটো আগতে উলিয়াইছিলোঁ মানে সেই সূত্ৰটোৰ কাৰণে। সূত্ৰটো কৰি একদম মজা লাগে। আপোনালোকে সূত্ৰটো যদি পোৱা নাই ভিডিঅ'টো চাব লাগিব, আৰু যদি পাইছে আগতে মোক কমেণ্টত জনাব, আৰু মই দিয়াৰ পিছত কেনেকুৱা লাগিল কমেণ্টত জনাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আপোনালোকে সূত্ৰটো চাওক, আমি এতিয়া 2 আৰু 3 মাজৰ 5টা পৰিমেয় সংখ্যা উলিয়াম। গতিকে 2 আৰু 3 আছে। আমি জানো যে প্ৰত্যেকটো গোটা সংখ্যাৰ মাজতে এটা 1 এটা থাকে, সেইকাৰণে আমি 2ৰ তলত আৰু 3ৰ তলত 1 এটা দি লৈছোঁ। তাৰপিছত আমাক যিহেতু 5টা পৰিমেয় সংখ্যা লাগে, গতিকে আমি 6ৰে দুফালে ইনটু কৰিম। মানে সূত্ৰটো এইটোৱে যে আপোনালোকক যেইটা পৰিমেয় সংখ্যা লাগে, ধৰা হ'ল আপোনাৰ 10টা লাগে, 100টা লাগে, তাৰ ওপৰত আপোনালোকে 1 এটা বেছি কৰি সেইটোৰে পূৰণ কৰি দিলে হৈ যাব। গতিকে আমাক যিহেতু 5টা লাগে, সেইকাৰণে আমি 6ৰে পূৰণ কৰিম। গতিকে আমি দুফালে পূৰণ কৰি ল'ম। ইফালে 2 আহিছিলে, ইফালে 3 আহিছিল, 2/1 3/1। গতিকে আমি 2 × 6/1 × 6, এইফালে 3 × 6/1 × 6। তাৰপিছত আমি ইয়াৰ পৰা পালোঁ যে 2 × 6 = 12/6 আৰু 3 × 6 = 18/6। গতিকে আমাৰ পৰিমেয় সংখ্যাকেইটা হ'ব 12/6 আৰু 18/6ৰ মাজৰ যিকেইটা সংখ্যা আছে সেইকেইটাই হ'ব আমাৰ 2 আৰু 3ৰ মাজৰ পৰিমেয় সংখ্যা। গতিকে 12/6 আৰু 18/6ৰ মাজৰ পৰিমেয় সংখ্যা এইকেইটা: 12/6, 13/6, 14/6, 15/6, 16/6, 17/6। একদম ইজি ফৰ্মুলা আৰু একদম মজা ফৰ্মুলা। তো আপোনালোকে প্লিজ এই ফৰ্মুলাটো ইউজ কৰি মোক কমেণ্টত জনাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।